মই দীপিকাই মোৰ চেনেল গুণগীত ব্লগছলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম। আজি আছে আমাৰ ঘৰত নখোৱা তেনেকুৱা প্লেন নাছিলে, জল্দি কৰি দিয়া হ'ল। তো ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ কেনেকুৱানো কি হয়। তো ভিডিঅ'টো শেষলৈ চাই থাকক। মোৰ ব্লগ চাই কোনে কোনে ভাল পায় কমেণ্টত জনাব, আৰু কিবা যদি ভুল হয় আপোনালোকে মোক নিজৰ বুলি ভাবি ক্ষমা কৰি দিব, লগতে অলপমান বুজাই দিব। তেতিয়াহে মোৰ ভিডিঅ'বোৰ কেনেকৈ দিলে কি হয় ভালকৈ বুজি পাম, নহয় জানো? তো ভালকৈ বুজাই দিব। আৰু আয়োজন হৈ আছে, আপোনালোকক অলপ দেখাবলৈ চেষ্টা কৰিম। তো দেৰি নকৰি ব'লক, গুচাই আছে নহৰু, আদা, পিঁয়াজ, আলু এইবিলাকে। আৰু আমাৰ টিকলাটো গুচাই আছে। ভালকে কৈ দিয়ক আকৌ। হ'ব, নতুন ধানৰ ভাত খোৱা আজি আয়োজন হৈছে। তাকেই আপোনালোক আহক, লগতে কেনেকুৱা পালে ভিডিঅ'টো চাই জনাবলৈ কিন্তু নাপাহৰিব। ইমান ৰাতিটো আছে, আমাৰ কোনোবা নহয় কোনোবা সময়ত তোন দেখাব পাৰিম। বনাই আছে চব্জি। কি চব্জি হ'ব? বন্ধাকবি লেবেৰা ভাজি আৰু মিক্স এইটো চব্জি খাই ধুনীয়া লাগে। হয় নেকি? এইফালে ভাত ৰেডি হ'ল, ইফালে পিছত চব দেখাই থাকিম আৰু লাহে লাহে। ব্ৰইলাৰ কাটিবলৈ ৰেডি কৰি থৈছে, ইফালে আলু আছে। তো ভিডিঅ'টো শেষলৈ ধুনীয়াকৈ চাই থাকক। পিছফালৰ লাইটটো কিবা হৈ আছিল যে তাকে ঠিক কৰি আছে। মাংস কাটিবলৈ ৰেডি হৈ লৈছে আৰু লাজুকী বৌ মুখখন নেদেখুৱাই মনে মনে দেখুৱাবলৈ ট্ৰাই কৰিম আৰু ষ্টাৰ্ট মাংস কাটিবলৈ। जैसे हो शाही टुकड़ा उसके जैसी न कोई नाज़नी, शाही जोड़ा पहन के आई जो बंधन के वही तो मेरी स्वीट हार्ट है। शर्माई सी बगल में पापड़ निजे भाजी निजे खाई আছে অকলে অকলে। तो मेरी स्वीट हार्ट है। जोड़ा पहन के आई जो बंधन কেমেৰাটো ভাল নহয়, গতিকে ভিডিঅ'বিলাক ভাল নাহে, আপোনালোকে বেয়া নাপাব আৰু। যদি মোৰ ভিডিঅ'টো চাই ভাল পালে দেন লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব, লগতে থকা বেল আইকনটো প্ৰেছ কৰি ল'ব, তেতিয়াহে মই দিয়া ভিডিঅ'বোৰ পোনপ্ৰথমে পাব। তো
লগতে মোৰ ভিডিঅ'বোৰ কেনেকুৱা লাগিল কমেণ্টত জনাব।